হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভাল চাগে? আজি আমি আহিলোঁ আমাৰ অসমৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক যি আলি আই লৃগাং, সেই আলি আই লৃগাং উপলক্ষে আমি গোগামুখ আহি আছোঁ। মোৰ অতিকৈ প্ৰিয় গোগামুখৰ মিচিং জনগোষ্ঠীৰ এজন লগৰ আছে, তেওঁ নিমন্ত্ৰণ কৰিছে, গতিকে তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলোঁ আজি। আমাৰ দেৱাশিষ আছে, দেৱাশিষ হাই কৈ দিয়া। দেৱাশিষে ড্ৰাইভিং কৰি আছে আৰু মই পিছত বহি ভিডিঅ' কৰি আছোঁ, ঠিক আছে? তো চাই থাকক আগলৈ কি হয়। ইমানেই ভাল লাগে বিশেষকৈ গছখিনিৰ কাৰণে। গছখিনি ইমান ধুনীয়াকৈ আছে নহয়, একে জোখৰ গছ, ইমান ধুনীয়া লাগে। মই আহিলে অলপ ৰখোঁগৈ। আমি ইতিমধ্যে গোগামুখ পাই গ'লোহি। দেৱাশিষ বাইক চলাই ভাগৰ লাগি গৈছে। আমি অলপ এই ATM ৰৈছোঁ, পইচা নাইকিয়া হ'ল, পইচা পাতি উলিয়াই লওঁ অলপ। বাৰু ঠিক আছে। কিমান দূৰ আছে আৰু? Alakai Mirsigain Butantaka. কিমান দূৰ আছে আৰু? আমি পাই গ'লোহি মোৰ লগৰজনৰ ঘৰত। এয়া লগেশ। হয়, আমাৰ চাংঘৰ এইটো। আচ্ছা, এইফালে উঠি যাব লাগিব ন? বৌ ভালে আছে? আচ্ছা, কি বুলি কয় এইটো? আচ্ছা, হেপী আলি আই লৃগাং বৌ। দাদা হেপী আলি আই লৃগাং দেই। ফাৰ্ষ্ট খাই লওঁ ন, তাৰপিছত দেখা যাব কি হয়। ৰাজেশ খাব পাইছা? পাইছানে? দেৱাশিষৰ অলপ নিচা লাগিলে চাগে। লাগিছে নেকি? নাই, নিচা নাই লগা। আৰু খাব পাৰিব। অলগেশ অলগেশৰ পৰা ফিটিং নেকি? পেটিংটো হোৱা নাই আৰু খাব পৰা যাব বাৰু। খাম আৰু ন? আমি আলি আই লৃগাং পতা জেগাত পাই গ'লোহি ইতিমধ্যে। তো ইয়াতে আলি আই লৃগাং পাতি আছে, আপোনালোকক দেখাইছোঁ। ইয়াত মোৰ লগৰকেইটা আছে। এয়া আমাৰ নমস্কাৰ। আমাৰ
আমাৰ আলি আই লৃগাঙত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি আহিছে আমাৰ আলি আই লৃগাঙত কি কৰে কি নকৰে আমি আজি দেখুৱাম, আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব প্লিজ। এইজন এজন আমাৰ মিচিং জনগোষ্ঠীৰ এজন খুবেই জনপ্ৰিয় অভিনেতা। এওঁৰ চেনেল আছে টাকাৰ পেগু বুলি, আপোনালোকে চাব। এওঁ খুব ধুনীয়া অভিনয় কৰে, বহুত এলবাম আছে, খুব ভালেই অভিনেতা এওঁৰ ভিডিঅ' চাব আপোনালোকে দেই। ইয়াত যে মই আহি পালোঁ তাৰ এনাউন্সমেণ্ট কৰি আছে, ইউটিউবাৰ এজন আহিছে ইয়াত ভিডিঅ' কৰিব এনেকৈ বুলি। প্ৰথমে ময়ো বুজি পোৱা নাছিলোঁ, তো ইয়াত মোৰ লগৰ কিছুমানে বুজাই দিলে যে এনেকৈ ইউটিউবাৰ আহিছে বুলি এনাউন্সমেণ্ট কৰিছে, ইয়াতে ইউটিউবাৰ যে ভিডিঅ' কৰিব সেইটো বিষয়ে জনাইছে বুলি। তো এতিয়া ইয়াতে বিহু হ'ব, আহক এবাৰ চাই লওঁ। আপোনালোকক অলপ দেখাই লৈছোঁ, তেওঁলোকৰ নৃত্য পৰিৱেশন হৈ আছে এতিয়া আমাৰ ইয়াত পিছফালে দেখিছে চাগে আপোনালোকে, 2-3টা লাইনমান হৈ আছে ইয়াত। দেখিছে তেওঁলোকে সকলোৱে নৃত্য কৰি আছে, চাই লওক অলপ আপোনালোকে। বাদ্য পৰিবহণ কৰিলে আগে পিছে তেনেকৈ আহি পোৱা নাছিলোঁ, তো এবাৰ ফাৰ্ষ্ট আহিছোঁ, বহুত ভাল লাগিছে। এইফালে চাংঘৰটো নৃত্য কৰি আছে মানুহসকলে ইয়াত চাংঘৰত। আমি আলি আই লৃগাঙৰ বিষয়ে অলপ আমাৰ ইয়াতে জ্যেষ্ঠজন এজন আছে, তেখেতকে সোধোঁ। আমি সদ্যহতে আলি আই লৃগাং বুলি ক'লে এই বস্তুটো আমি দেখি পাওঁৱেই, গতিকে ইয়াৰ বিষয়ে অকণমান যদি কৈ দিয়ে তো ভাল লাগিব আৰু। আমি মিচিং জাতি নৈপৰীয়া আৰু কৃষিজীৱী ৰাইজ বুলি আমাৰ অসমতে নহয় সৰ্বত্ৰেই ভাৰতীয় সংস্কৃতিতেই আমি প্ৰায় জনাজাত বুলিয়ে ক'ব লাগিব আমাৰ মিচিং সমাজখন। আমাৰ মিচিং সমাজে ফাগুনৰ প্ৰথমটো বুধবাৰ দিনাখন আলি আই লৃগাং অৰ্থাৎ গুটি শস্য সিঁচাৰ দিন হিচাপে পূৰ্বাদিৰ পৰা আমাৰ সমাজে পালন কৰি আহিছে। হয়, এই যে এতিয়া আমি জানো শস্যবোৰ সিঁচিবলৈ যাওঁতে, গুটিটো সিঁচিবলৈ যাওঁতে চৰাই চিৰিকটিবোৰ যেতিয়া ধান সিঁচাৰ লগে বা গুটি সিঁচাৰ লগে লগে তেনে কপৌ জাতীয় এনেকুৱা চৰাইবোৰে আহি পেলাই গুটিবোৰ মানে প্ৰায় বুটলি খাই দিয়াৰ দৃষ্টান্ত আমি দেখিবলৈ পাই। মুগা দিছে, ৰছী দিছে, সেইবোৰ দেখি পেলাই এই চৰাই চিৰিকটি অলপ ভয় খুৱাওক, যাতে গুটি খাই তেওঁলোকে তহলিং নকৰক। আমি সিঁচা সেই গুটিবোৰ ইমান 100টা গুটিয়ে যদি আমি সিঁচিছোঁ, 100টা ভাগৰ অন্ততঃ 99 ভাগ বুজিব লাগে। সেইটো ভিত্তিতে আমি এই নিয়মবোৰ কৰোঁ। আৰু এই যে পুৰাং আপিল, তামোল পাণ, চাকি ইত্যাদিবোৰ আমি ধূপ ইত্যাদিবোৰ জ্বলাইছোঁ, এইটো দঙি পল ৰুগজি মেৰাং বুলি কয়। আমাৰ দঙি পল মানে চন্দ্ৰ সূৰ্যক সাক্ষী কৰি আমি যে আজিৰ তাৰিখে গুটি সিঁচা দিন হিচাপে অৰ্থাৎ আলি লৃগাং লিংগত হিচাপে আমি পালন কৰি আহিছোঁ। এই বগা সূতাবোৰ মুগা সূতাৰে দিয়া হৈছে, এইবোৰ দিয়াৰ লগে লগে চৰাইবোৰে অকণমান ভয় খায়। এই যে জেওৰা দেখিছে, সেইটোৱে আমি কোনো গৰু ম'হ ছাগলীক প্ৰটেকশ্যনৰ কাৰণে অৰ্থাৎ বাধা দিব নিবিচাৰে এই জেওৰা দিয়া হয় বুলি পেলাই আমাৰ লোকবিশ্বাস আছে, তেতিয়াৰ পৰা আছে আৰু এতিয়াও প্ৰৱৰ্তিছে। মানে আপোনাসবে আমাৰ ওচৰত আহি পেলাই আমাৰ সেই কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিখিনিক আপোনালোকে এদিন হ'লেও আমি ভাৰতীয় কিংবা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক সেই কামনাই কৰিছোঁ।
আৰু আপোনাৰ হ'ব অশেষ ধন্যবাদ জনাইছোঁ। আপোনালৈ অশেষ ধন্যবাদ থাকিল, বহুত নজনা কথা আজি অৱগত কৰাই দিলে আপুনি, তাৰ বাবে অশেষ ধন্যবাদ। আশা ৰাখিছোঁ আমাৰ এই কথাবোৰ সৰু সৰু কথাবোৰ ডাঙৰ ডাঙৰ সমাজত, শ্ৰেষ্ঠ সমাজত এদিন প্ৰতিষ্ঠিত হওক, সেই আশাই ৰাখিছোঁ। নিশ্চয় নিশ্চয়, ময়ো তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ ধন্যবাদ। আলি আই লৃগাং বুলি ক'লে আচলতে কি হয়, খাদ্য সম্ভাৰৰ কথা ক'ব নালাগে, নহয় জানো বিশাল? খাদ্য সম্ভাৰটো বহুত 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 প্ৰকাৰৰ হয়, তো খাই আমনি লাগি যায়, কিন্তু আমি নাম নাজানো কোনটো কি বস্তু কি হয়। আমি অলপ য'ত আমাৰ খাদ্য সম্ভাৰ যোগাৰ কৰি আছে, য'ত বনাই আছে, তাত আমি গৈ দিলে ভাল হ'ব চাগে, নহয় জানো বিশাল? ব'লা এবাৰ গৈ চাওঁ, তাত আমি কি কি বনাইছে, কি কথা আমি অলপ জানো তেওঁলোকৰ পৰা। অঁ, ইয়াতে ইয়াকে বনাই আছে, অলপ কি কি বনাইছে আমি তেওঁলোকৰ জানিব। অলপ জনাব নেকি কি কি বনাইছে? গাহৰি মাংসৰে বনোৱা মাংস এইটো। আচ্ছা, গাহৰিৰ লগত কি মিক্স কৰে? এইটো গাহৰিৰে বনোৱা। অঁ আচ্ছা, তাৰপিছত এইটো ভিতৰত পুৰাঙা পিনটো আছে। আচ্ছা, এইটো কচু পাতৰ ন? আচ্ছা, এতিয়া অলৰেডি বনাই হৈ গৈছে আৰু ন? অঁ, বনাই অলৰেডি শেষ হৈ গৈছে, এতিয়া ৰাইজে আৰু খাব আৰু, নহয় জানো? মেইন বস্তুটো ইয়াতে আছে আৰু যিটোৰ বিষয়ে বহুত প্ৰসিদ্ধ, যে চবেই জানে, নহয় জানো? এইটো পুৰাং আপিং কৈছে, এইটো পুৰাং আপিং ইয়াতে আছে। এইটো এইটো চাই আপং, আপুনি টেষ্ট কৰি লওক অকণমান। অকণমান টেষ্ট কৰিব কৈছে। অকণমান টেষ্ট কৰি দিওঁ হা, বেয়া নাপাব ফ্ৰেণ্ডছ, কোনো কথা নাই। আজি লৃগাং বুলি আৰু অকণমান জাষ্ট টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। আলহীৰ কাৰণে তৈয়াৰ কৰা হৈছে। অকণমান খাই চাওঁ হা, বহুত বেছিয়ে দি দিলে নেকি? খাবলৈ বহুত ভাল লাগিছে, বহুত টেষ্টি হয়। আপোনালোক কিবা ট্ৰাই কৰিব, বহুত ভাল লাগিছে খাই। ঠিক আছে, লৃগাঙৰ শুভেচ্ছা থাকিল। তো আপোনালোকেও থেংক ইউ। আপোনালোকৰ গাঁৱত এবাৰ আহিলোঁ, আশা কৰিছোঁ অনাগত বছৰত যাতে আকৌ আহিব পাৰোঁ আপোনালোকৰ গাঁৱলৈ। ঠিক আছে, হ'ব দিয়ক। তো হেপী আলি আই লৃগাং। এতিয়া সকলোৱে খাবলৈ বহিছে, অলপ খোৱা বোৱা কৰিব ইয়াতে। তো ইয়াতে আমাকো খাব দিছে, আমিতো অলৰেডি খাই আহিলোঁ, নহয় জানো? তো হয় হয়, ভোকটো একেবাৰে নাই, পূৰা খালোঁ, ইমানলৈকে খাই গ'লোঁ, বহুত খালোঁ। তথাপিও এতিয়া সকলোৱে জোৰ কৰিছে। হয় হয়, নিশ্চয় নিশ্চয়। তো অকণমান আৰু খাই দিওঁ আৰু নে কি? এইটো দিছে, এইটোতো খায়ে পূৰা অকণমান তো অলপ খাই দিওঁ আৰু, নহয় জানো? দেই এইটো ক'ত ছোৱালী চাই ঘূৰি ফুৰিছেগে, একদম মানে খা খবৰ নাই, ক'ত গ'ল কি হ'ল। হাই কৰিলা। আচলতে লৃগাঙৰ বিষয়ে তেনেকৈ একো নাজানো, গতিকে আমাৰ জ্যেষ্ঠ এজন ইয়াতে লগ পাইছোঁ, তেখেতক সুধিম লৃগাঙৰ বিষয়ে। অলপ লৃগাঙৰ বিষয়ে আপুনি ক'ব নেকি? আমাৰ মিচিং আলি আই লৃগাং সম্পৰ্কে না? হয়, আচ্ছা, আমাৰ আলি আই লৃগাং, হয়, এই আলি আই লৃগাং আজি তাৰিখে উদযাপন কৰা দিন নহয় আমাৰ, আমি পূৰ্বৰ পৰাই পালন কৰি আহোঁ। আমাৰ ককা দেউতাৰ দিনৰ পৰা, তাৰমানে আমি আমাৰ মিচিং জাতিটোৰ উৎপত্তি সেই সময়ৰ পৰাই এই আমাৰ আলি আই লৃগাং তেতিয়াৰ দিনৰ পৰাই পাতি অহা বুলি আমাৰ প্ৰবাদ আছে। হয় হয়, যিহেতু তেতিয়াৰ দিনতে আমাৰ কৃষিক উৎসৱ হিচাপে এই আমাৰ আলি আই লৃগাঙক তেতিয়াৰ পৰাই আমি পালন কৰি অহা বুলি পেলাই আমাৰ জনশ্ৰুতি আছে। আৰু এটাই কথা যে আমি জানো যে তেতিয়া পূৰ্বাদিৰ পৰা সেই নিয়মখিনি আজি তাৰিখলৈকে পালন কৰি আহিছে। আমি জানো যে এই আলি আই লৃগাং, আলি মানে শস্য গুটি, হয়, আৰু লৃগাং তাৰমানে নিচি দিয়া বা ৰুই দিয়া, এনে অৰ্থত ব্যৱহাৰ হয়। গতিকে ফাগুন আহিলেই যেন আলি আই লৃগাং আহে। আলি আই লৃগাং আহে ফাগুনৰ প্ৰথমটো বুধবাৰ। সেই প্ৰথমটো বুধবাৰ দিনাখনেই আমি আলি আই লৃগাং উদযাপন কৰি আহিছোঁ। আমাৰ মিচিং সমাজে কৃষিভিত্তিক উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ এই আমাৰ আলি আই লৃগাং উৎসৱটি আমাৰ মিচিং সমাজতে ছ'চাইটিতে অতি নাথাকি বৃহত্তৰ ভাৰতীয় জাতীয় সত্তাকো আঙুৰি লওক, এই কামনা আমিও কৰিছোঁ। আৰু আপোনালোকৰ ইউটিউবৰ জৰিয়তে সেই কথাটি প্ৰচাৰ হওক বুলি পেলাই ময়ো আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী দিনত পুনৰবাৰ আপোনালোকক লগ পাম, এই আশা পুনৰবাৰ আমি কামনা কৰিছোঁ। হয়, নিপুচুকীয়া 999 ইউটিউব চেনেলৰ ফালৰ পৰাও আপোনালোকলৈ আলি আই লৃগাঙৰ বহুত শুভেচ্ছা থাকিল। আৰু আগন্তুক বৰ্ষত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। নিশ্চয় আপোনালোকক লগ পাম পুনৰ। ধন্যবাদ।
ইয়াতে কি হ'ল মানে গোগামুখ পালোহি এনেকুৱাতে মানে মোৰ বাইকখন পামচাৰ হৈ গ'ল তো ইয়াতে সোমালোঁ গ্ৰেজত সোমালোঁ বাইকখন পামচাৰ মাৰোঁ বুলি তো এইখন চাইকেলখন ইয়াতে চকা টকা খুলি পামচাৰ মাৰি আছোঁ এয়া তো এয়া দাদাহঁতে চকা টকা খুলিলে পামচাৰ মাৰি আছে এইজন দাদা এইটো চকা পামচাৰ মাৰি আছে দাদা কিমান দেৰি লাগিব 5 মিনিটত হৈ যাব বুলি কৈছে দাদাই তো ইয়াৰ পিছত আমি ধেমাজি যাম ঘৰত তো দাদা ভালকৈ মাৰিব দেই দাদা ৰাস্তাত একো প্ৰব্লেম নহয় দাদা হৈ গ'ল নে হৈ গ'ল